Hello, hi, namaskar and welcome back to my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলৈ আৰু এই ব্লগটো হৈছে বেংগলোৰৰ পৰা। তো আজি বেংগলোৰৰ অন্য এটা দিন আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'ত থাম্বনেইল চাই গম পাইছে যে মই কোনোবা এখন ফুলৰ মাৰ্কেটত গৈ আছো আৰু বলক আপোনালোককো মই আপোনালোকক তেন্তে আপোনালোকে মোৰ সৈতে আৰু আমি এতিয়া আহি পালো সেই বিখ্যাত বেংগলোৰৰ চন্দাপুৰৰ ফুলৰ মাৰ্কেটখন ফুল বিচাৰি আহিছিলোঁ কিন্তু ইয়াতে এটা ফুল নাপায় কিনিলে থুপত কিনিব লাগে তো এতিয়া চাওঁ অলপ মাৰ্কেটখন কেনেকুৱা ফুলবোৰ কিন্তু বিৰাট ফ্ৰেছ আছিলে কিন্তু এটা কথা হঠাৎ বাৰু আমি কাৰ কাৰণে ফুল কিনি আছোঁ সেইটো আপোনালোকে অকণমান দেৰিকৈ গম পাব গতিকে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ লগত আজি এই ভিডিঅ'ত আছে এজন নতুন সদস্য আৰু এয়া আহিছে অসমৰ পৰা আমাৰ দাদা ফুল মোৰ খুবেই ভাল লাগিছিলে আমি যে ভিডিঅ'বোৰত দেখোঁ ডাঙৰ ডাঙৰ গণেশ বাবাক পিন্ধোৱা ফুলবোৰ আৰু সেইবোৰে আহিছে এইবোৰ পূৰা ফ্ৰেছ আছিলে মোৰ বিৰাট ভাল লাগিলে এইখিনি ফুল ये दो अलग अलग है जो अलग सा एक जो गाथा नहीं कितना नाम की गाथा मुराद ना माला गाथा नहीं माला और ये कितना है ये कितना 80 रुपीस कौन तो और ये लो दिया আৰু আমি এই ফুলডালকে ললোঁ দীঘল হৈ আছে কিন্তু আমাক 1 মিটাৰ জোখত কাটি দিলে আৰু এডাল ল'ম আৰু সেইডাল হৈছে এইডাল বিৰাট ভাল লাগিছে এইখিনি ফুলো মোৰ আৰু বিৰাট ধুনীয়া স্মেল বেংগলোৰত প্ৰায় ফিমেলবোৰে মহিলাবোৰে এই ফুলডাল মূৰত মাৰে তো মই আজি কিনিলোঁ ফুলডাল কিন্তু কাৰ কাৰণে কিনিছোঁ আৰু ফুল কিনা হ'ল আমি এতিয়া ঘৰ মোৱা আমাৰ ফুল কিনা হৈ গ'ল বৰষুণৰ মাজতো আমি ফুল কিনিব আহিছিলোঁ একদম দবা পিতা বৰষুণ দিছে বেংগলোৰ আৰু এইটো নতুন নহয় আমি আহাৰ পৰা বৰষুণ পাই আছোঁ ডেইলি আৰু এতিয়া ৰুমলৈকে যাওঁ ফেঞ্চি বজাৰৰ ফুল বজাৰখনৰ দৰে নাই লগা নে কিন্তু ইয়াৰ ফুলবোৰ অলপমান বেলেগ বেলেগ এইখিনি ফুল চাই ইমান ভাল লাগিছে আৰু গোন্ধও বহুত ভাল কালি ৰাতি যে আমি ফুল কিনিব গৈছিলোঁ সেয়া আন কাৰো কাৰণে নহয় সেয়া হৈছে গণপতি বাবাৰ কাৰণে আৰু মই এতিয়া গণেশৰ মূৰ্তিত ফুলডাল দিম এতিয়া মই গণেশ বাবাৰ ওচৰতে থকা শ্ৰীকৃষ্ণৰ মূৰ্তিটোত আৰু এডাল ফুল আছে সেইডাল দি দিম গম পালেই নহয় যে মই ফুল কাৰ কাৰণে কিনিছিলোঁ মালা কাৰ কাৰণে কিনিছিলোঁ একচুৱেলি সময়ৰ কাৰণে আহিব পৰা নাছিলোঁ কিন্তু সদায় মই এই মূৰ্তিকেইটাৰ আগেৰে গৈ আছিলোঁ তো মই ভাবিলোঁ যে এটা ভাল দিন লৈ পেলাই ফুল কিনিব গৈ আহি ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কৈ দিছোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনালোকে নটিফাই হৈ থাকে হাঁহি থাকক ভালে থাকক